আজিৰ কবিতাৰ শিতান বীৰ। দেশৰ বাবে প্ৰাণ দি ৰাষ্ট্ৰৰ আকাশত স্বাধীনতাৰ শিখা জ্বলাই, দূৰৈৰ ভাবুকিৰ সন্মুখতো অবিচলিত, হাতত শক্তি, মনত দৃঢ়তা আৰু হৃদয়ত নিৰ্ভীকতা। ভয়ংকৰ যুদ্ধৰ মাজতো হাঁহিৰেই, কান্ধত দুখ আৰু দুৰ্দশাৰ ঢৌ কঢ়িয়াই প্ৰতিটো খোজত তেওঁ দেশৰ নাম উচ্চাৰণ কৰে আৰু সপোনৰ আকাশত উৰি ফুৰে স্বাধীনতাৰ পক্ষী। অন্ধকাৰৰ মাজতো সত্যৰ চাকি জ্বলি থাকে, অন্ধকাৰৰ ভয় অজ্ঞাত, সাহসেৰে বাটে বাটে উৰি ফুৰে, কেতিয়াও নিৰাশ নহৈ দৃঢ় সংকল্পেৰে আগবাঢ়ি যায়। এয়ে আমাৰ বীৰ, দেশৰ বীৰ, হৃদয়ৰ বীৰ। জীৱনৰ প্ৰতিটো মুহূৰ্ত এক যুদ্ধৰ দৰে, তথাপি বিশ্বাসৰ পোহৰেৰে অপৰাজেয়। নিস্বাৰ্থ প্ৰেম, অদম্য সাহস আৰু দেশৰ প্ৰতি অপৰিসীম ভক্তি, এয়েই বীৰ, আমাৰ দেশৰ বীৰ। ধন্যবাদ।